আৰু এতিয়া গৰম গৰম কফি খাই আছোঁ। মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ নিৰ্মল শইকীয়া পৰিয়ালৰ আন এটি ব্লগলৈ। খুব ধামকা হ'বলৈ গৈ আছে। আজি ফাইনেলি আমি পেকিং কৰিলোঁ। বহুত দূৰলৈ যাম, ক'ত যাম, কি কথা, কিহত যাম, সেই সকলোবোৰ শ্বেয়াৰ কৰিম। আৰু এতিয়া আজি ৰাতি 11:30 যাম, লং জাৰ্ণি। গতিকে চাই যাব, খুব এনজয়ফুল হ'বলৈ গৈ আছে ব্লগটো। আৰু হঠাৎ কিয় ইমান দূৰলৈ যাব লগা হ'লে সেই সকলোবোৰ কথা শ্বেয়াৰ কৰিম লাহে ধীৰে। গতিকে এতিয়া কণ্টিনিউ ব্লগটো চাই যাওক। আৰু এয়া মিষ্টাৰে যাব ওলাইছে ক'ত? উল্লাবাস মাংস আনিবৰ কাৰণে, কাৰণ খানা পিনা যোগাৰ কৰি লৈ যাম। যিহেতু চাফাৰ দীঘলীয়া, লং চাফাৰ, সেইকাৰণে খানা পিনা যোগাৰ কৰিম। সকলোবোৰ দেখাই যাম বাৰু। এতিয়া অলপ কাম বনখিনি কৰি লওঁ ৰাতিপুৱাৰ, তাৰপিছত লগ পাইছোঁ। আৰু এয়া দেখিছে, কালিতে আধা আধি পেকিং হৈ গৈছে। আৰু যি বাকীখিনি বাকী আছিল সেইখিনি আজি কৰিলোঁ। এই বৰ্তমান এতিয়া 4টা বেগ হৈছে, আৰু পিছত নাজানো। এয়া মিষ্টাৰে গ'ল উলাবাছলৈ, আৰু বাকী মোৰ খোহা পিহা মুখত লোৱা এইবিলাক ইয়াতে ভৰাই লৈছোঁ। এতিয়া অলপ ৰুম চুম চাফা তাফা কৰি লওঁ, তাৰপিছত খানা পিনা যোগাৰত লাগি যাম। আৰু ৰাতিপুৱাৰ কামখিনি হৈ গ'ল, আৰু গা পাও ধুই আহিলোঁ। মিষ্টাৰো আহি পালে বস্তু লৈ, আৰু এয়া মটৰ চেলাই আছে, খায়ো আছে, চেলাইও আছে। আৰু মাংস আনিব গৈছিল, কিন্তু মাংস নাপালে। ইয়াতে মঙলবাৰে মাংস নাকাটে, গতিকে আমি পনীৰ বনাম বুলি। আৰু এইপিনে মই মিষ্টাৰে চামোচা আনিছে, নিজৰটো খালে, মই অলপ চাহেৰে খাম। লাল চাহ বনাইছোঁ, কাৰণ মোৰ সুদা সুদাৰ মানে ভিতৰে নাযায়, অলপ চাহ হ'লে ভাল লাগে। এয়া পিঁয়াজ বহাই দিছোঁ কেৰাহীত, আৰু এয়া বন্ধাকবি, গাজৰ, মটৰ অলপমান দি দিম আৰু ফ্ৰাই বনাম। ভাত আঞ্জা বনোৱা কমপ্লিট। আৰু ৰুহানো আহিল স্কুলৰ পৰা, তাক ভাত পানী খুৱাই কি বনাইছোঁ দেখাইছোঁ দে। বনালোঁ বন্ধাকবি, গাজৰ, মটৰ, আৰু ইয়াৰ দালি। এইপিনে বিন আৰু মটৰ, ইপিনে স্পেচিয়েল মটৰ পনীৰ। গতিকে এইও লৈ যাব লাগিব, অলপ চলপ খাম। সেয়ে খাই দি উঠোঁ, ৰুহানকো খুৱাওঁ, তাৰপিছত লগ পাইছোঁ। এতিয়া ভাত পানী খাই একেবাৰে আজৰি, দৰ্জা মাৰি দিলোঁ। যাব ওলা নাই বাৰু। এতিয়া যাওঁ চাটৰ ওপৰত, অলপ ৰিলচ চিলচ বনাই লওঁ। আৰু মিষ্টাৰে গৈছে ৰুহানক লৈ। ভাত পানী খাই উঠিলোঁ যিহেতু, তাতে ধুনীয়া ৰ'দ পৰি আছে, গতিকে দেখাম আপোনালোকক। ক'বলৈ আহিলোঁ, কি বতাহ বলি আছে, অ' মা, ৰ'দে কাম নিদিবতে। ৰ'দ কিন্তু খুব ধুনীয়া পৰি আছে, কিন্তু বতাহো তামাম বলি আছে। ইয়াৰ পৰা ভিউজ দেখাই আছোঁ, গোটেই গুৰগাঁও দেখা পায়। ইয়াৰ পৰা দেখিছে, বহুত ধুনীয়া লাগে, গোটেই গুৰগাঁওখন দেখা পায়। আৰু এই দুটাৰ মস্তি, কি মস্তি, ডৰ যায়গা। দেখিছে, খুব ধুনীয়া লাগিছে, বতাহ বলি আছে কিন্তু তামাম। আৰু আমি এতিয়া অলপ ৰ'দ পোৱাও, বতাহো খাওঁ, ঠাণ্ডা ঠাণ্ডা বতাহ। ইয়াতে গোটেই সৰঞ্জাম আছে, পানীৰ টেংকি চেংকি গোটেই। আৰু আমাৰ এই দুটা লুকা চুপি খেলি আছে, ৰুহান। আৰু আমি হঠাৎ ইমান দিনৰ কাৰণে গৈ আছোঁ, সকলোবোৰ লাহে ধীৰে গৈ আছোঁ। এতিয়া ভাবিছোঁ সেই কথাখিনি কম বুলি। মানে কি হ'ল, মিষ্টাৰে যে চণ্ডীগড়লৈ গৈছে, তেতিয়াই মানে টিকেট বুক কৰিছে, মোক কিন্তু কোৱা নাছিল। আগতে জানো এইটো মাহতে যাব বুলি, কিন্তু কোনদিনা কাটিছে, কি কথা, সকলোবোৰ কোৱা নাছিল। তাৰপিছত গম পালোঁ, খুব বেছি ভাল লাগিছে। বৰ্তমান বহুত এক্সাইটেড হৈ আছোঁ। জাৰ্ণিটো হৈছে 2 দিনৰ, আৰু আমি কিয় গৈছোঁ সেই সকলোবোৰ মানে ষ্টেচনত গৈ উঠি ক'ম। এতিয়া দুয়োটাই খেলি আছে, খেলি থাকক। তাৰপিছত আমি এতিয়া ইয়াতে অলপমান ৰ'দ পোৱাই আছোঁ, তাৰপিছত যাম ৰুমলৈ। ৰুমত গৈ বাকী পেকিং চেকিং কৰিবলগীয়া আছে, অলপ বেছি নাই, আধা আধি হৈয়ে গ'ল। বাকী খানা পিনা ৰাতিৰ খোৱাটো এতেই খাই যাম। তাৰপিছত কালিৰ কাৰণে অলপ কিবাকিবি লৈ যাম বুলি ভাবিছোঁ। তাৰপিছত এই আৰু আমাৰ এই টুকচা সৰুৰ লগত সৰু হৈছে, এই কি পাথৰ দলিয়াই আছে একেবাৰে ৰুহানৰ লগত। पत्थर क्यों फेंक रहे हो दोनों पत्थर क्यों फेंक रहे हो, लग जाएगा।
लग जाएगा केने एक्साइटेड আজি एक्साइटेड बहुत एक्साइटेड नो अभी नहीं আৰু এতিয়া আহিছোঁ মই কিটচেনলৈ বাজিছে 5:55 গধূলি আৰু আঞ্জা চাঞ্জা গৰম কৰি টিফিনত ভৰাই লৈ ল'লোঁ মই বাকি ভাতকেইটা গৰমে আছে অলপ ঠাণ্ডা হ'বলৈ দিছোঁ এই মাত্ৰ বনালোঁ দেখিছে ধোৱা ওলাই আছে ভাতকেইটা অলপ ঠাণ্ডা হৈ লওক এইটো টিফিনত ভৰাই লওক আৰু সেয়ে বাকি ভাত পানী খাই যাম বুলি ভাবিছোঁ তাতে আৰু খোৱা মেলা লেঠা নকৰোঁ আৰু খাই বৈ মানে ৰেডি হ'ম আৰু বেছি টাইম নাই ঠিক আছে তেন্তে একেবাৰে খাই বৈ ওলাই মেলি লগ পাম ফাইনালি ফ্ৰেণ্ডছ ৰেডি যাবলৈ কেনেকুৱা লাগিছে তাৰপিছত এতিয়া জেকেট পিন্ধি লওঁ লাগিব ৰাতি ৰেডি মই আৰু এইপিনে ৰেডি হৈ বহি আছে কিন্তু উবেৰ আহি পোৱা নাই আৰু এইপিনে আমাৰ ৰোহানে টোপনি গৈছে যোৱাৰ আগত আন্ধাৰ হৈছে এয়া উবেৰ আহিলে তাক জগাই লৈ যাম আৰু এতিয়া অলপ ৰখি আছোঁ উবেৰক আৰু আমাৰ কৈ দিছোঁ কথাটো ৰাতি 11:30 ট্ৰেইন আছে আৰু আমি যাব ওলাইছোঁ ঘৰলৈ আসাম মে গতিকে দেখাই যাম আপোনালোকক ট্ৰেইনৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি যাম ট্ৰেইনত উঠিছোঁ বাৰু আগে পিছে বহুবাৰ উঠিছোঁ ট্ৰেইনতো বহুবাৰ উঠিছোঁৱে তথাপিও দেখাম ট্ৰেইনৰ এক্সপিৰিয়েঞ্চ ট্ৰেইনৰ কিছুমান ভাল লগা বেয়া লগা মুহূৰ্ত সকলোবোৰ দেখাই যাম আপোনালোকে ফুল্লি এনজয় কৰিব পাৰিব গতিকে কণ্টিনিউ চাই থাকিব ব্লগবিলাক তেতিয়া সকলোবোৰ গম পাব কাৰণ কিয় আমাৰ ঘৰত নতুন দেওৰানী এজনী আহিছে তাইকো দেখাম আপোনালোকক ঘৰত গ'লে আৰু মানে আমাৰ দেউৰজনে পলাই আনিছে হঠাৎ বিয়া গৈছে কিন্তু আমি বিয়াখন খাব নাপালোঁ ছুটিও পোৱা নাছিলে সেই সময়ত মিষ্টাৰে যিহেতু চণ্ডীগড়ত আছিলে তেতিয়াই যিহেতু এতিয়া আমি যাম সেয়ে সকলোবোৰ দেখাম আপোনালোকক দেউৰানীজনীকো দেখাই দিম আৰু ঘৰত গ'লে এতিয়া কণ্টিনিউ ট্ৰেইনৰ পৰা ব্লগ পাব গতিকে খুব এনজয়ফুল হ'ব চাই থাকক আপোনালোকে আৰু এতিয়া উবেৰ আহিলে বাকী লগ পাই আছোঁ আপোনালোকক আৰু আমি 1 মাহৰ কাৰণে গৈ আছোঁ এতিয়া বেগ চেগ উলিয়াই লওঁ ভাৰী হৈছে ন আৰু এইটো মই আনিছোঁ ৰোহানে শুই আছে জগা নাই আৰু এতিয়া বেগকেইটা লিফ্টৰ ওচৰত থৈ দিওঁ তেতিয়া নিবলৈ সুবিধা হ'ব সেয়ে আৰু তাৰপিছত ৰোহানক জগাই আছোঁ ৰোহানক ওলাই লৈ ল'লোঁ বাহিৰক লগি লৈ আহ লাইটৰ চুইচ বন্ধ কৰি থৈ দিলোঁ কাৰণ যিহেতু নাথাকোঁ আমি একেবাৰে টোপনি ৰোহান ইজৰা মোৰ কাম চাম ফ্ৰেণ্ড আৰু আহিবলগীয়া হ'ল ওপৰলৈ সেয়া হাৱৈ চেণ্ডেল পিন্ধি আহিছোঁ ভুলতে এতিয়া ওপৰলৈ গৈ আছোঁ দৌৰা দৌৰি হ'ল উবেৰখন আহিবই এতিয়া মই এনেকৈ হাৱৈ চেণ্ডেল পিন্ধি গুচি আহিছোঁ এয়া বেগ চেগ উঠালে আৰু এতিয়া আমি উঠি লওঁ উবেৰত আমাৰ ৰোহানে শাৰী পালে দেই আৰু এতিয়া বহি লওঁ গাড়ীৰ ভিতৰত বহি লৈ পিছত কথা পাতি আছোঁ আৰু এতিয়া ৰোহান আৰু মই বহি লৈছোঁ ৰোহান আন্ধাৰ দেখাই নাপায় আমাৰ ৰোহানক আৰু মিষ্টাৰী আগত লগত হেপী জাৰ্ণি গৈ আছোঁ আৰু এতিয়া ঘৰতো কথা পাতিলোঁ গৈ থকা বুলি ক'লোঁ আৰু এতিয়া উবেৰৰ মজা লৈছোঁ মানে ড্ৰাইভাৰজনে বহুত ধুনীয়া ধুনীয়া কাহিনী কৈ গৈ আছে গতিকে খুবেই ভাল লাগি আছে আৰু সফৰ কৰি গতিকে ষ্টেচন গৈ লগ পাইছোঁ দেই এতিয়া গৈ আছোঁ আৰু ড্ৰাইভাৰজনৰ কথা শুনি ভালেই লাগিছে বাৰু ধুনীয়া ধুনীয়া কাহিনী কৈ গৈ আছে আৰু এয়া হৈছে পুৰণা দিল্লীৰ ৰাস্তা ফাইনেলি আহি পালোঁ উবেৰৰ পৰাও নামিলোঁ বস্তুবিলাকো নমালোঁ আৰু এয়া হৈছে পুৰণা দিল্লী ষ্টেচন মিষ্টাৰে কুলি ঠিক কৰি আছে বেগ নিয়াৰ কাৰণে কিন্তু কুলিয়ে পইচা বহুত খুজিলে সেইকাৰণে আমি বেগবিলাক নিজে লৈ গ'লোঁ আহিলোঁ ইয়াতে এইখন দোকানৰ পৰা ৰোহানৰ কাৰণে চিপছ বিস্কুট কিবা কিবি এনেকৈ লৈ ল'লোঁ আৰু এতিয়া গৰম গৰম কফি খাই আছোঁ ট্ৰেইনত উঠাৰ আগতে খাই লওঁ
আৰু এতিয়া আমি ফাইনেলি ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ আৰু এইখন ষ্টেচন হৈছে পুৰণা দিল্লী একেবাৰে লেতেৰা ষ্টেচনখন একেবাৰে ভাল লগা নাই নতুন দিল্লীৰ ষ্টেচনখন কিন্তু খুব ধুনীয়া চাফ চিকুণ ইয়াতে মানে আহি বেয়া লেতেৰা লাগিছে আৰু আমি আহিছোঁ 16 নম্বৰ প্লেটফৰ্মলৈ লাষ্ট প্লেটফৰ্ম এইটো আমি পিছফালেদি আহিছোঁ আৰু ইয়াতে ট্ৰেইন আহিব সেইকাৰণে ৰখি আছোঁ ইয়াতে দেখিছে আমাৰ ৰোহান বেচেৰাটো খুব ভাগৰ লাগিছে সেইকাৰণে বেগৰ ওপৰতে বহাই দিছোঁ আৰু সি বহি ধুনীয়াকৈ চিপছ খাই আছে একো আমনি কৰা নাই বাৰু ট্ৰেইন আহি গ'ল ইয়াতে ইমান বতাহ বলিছে ঠাণ্ডা বহুত লাগিছে সেইকাৰণে চুৰ্ণীখন ভালকৈ মূৰেৰে মেৰিয়াই লৈছোঁ আৰু ইয়াত ট্ৰেইন আহি আছে দেখিছে ইমান ভিৰ এয়া দেখিছে মানুহবিলাক মানে চলি থাকোঁতে উঠিবলৈ আৰম্ভ কৰিছে মানে অলপো ভয় নাই আৰু ইয়াতে জেণ্টছখিনিৰ বহুত বেছি কষ্ট হয় বুলি মই ভাবোঁ কাৰণ কিয় ইমান ভাৰী ভাৰী বেগবিলাক সিহঁতে উঠাবলগীয়া হয় আমাৰ মিষ্টাৰে ধৰক আমিতো ইমান ভাৰী বস্তু দাঙিব নোৱাৰোঁ কিন্তু 3-4টা বেগ একেলগে দাঙি নিয়াটো সাধাৰণ কথাও নহয় আৰু এয়া আহি পালে আমাৰ ডাব্বা আমি এতিয়া উঠিবলৈ গৈ আছোঁ এয়া মিষ্টাৰে উঠিলে মই লাহে লাহে কৈ আছোঁ কিয় ইয়াতে বহুত মানুহ আছে ট্ৰেইনত মই ভইচ অভাৰ দি আছোঁ লাজো লাগে তেনেকৈ সেইকাৰণে মাতটো বহুত সৰু হৈ আছে আৰু শুই শুই ভইচ অভাৰ দিছোঁ সেইকাৰণে বহুতেই বেছি সৰু হৈ আছে আৰু ইয়াৰ মিষ্টাৰে বেগবিলাক ঠিক ঠাক লগাই থ'লে আৰু ফাইনেলি উঠিলোঁ ট্ৰেইনত আৰু এতিয়া বিচনা চাদৰ পাৰি লওঁ ভালকৈ এতিয়া বিচনা চাদৰ দিয়া আছে কম্বল চম্বল পিলো চিলো দিয়াইছে চব আৰু এয়া মোৰ বিচনাখন ধুনীয়াকৈ পাৰি দিলে মিষ্টাৰে এয়া দেখিছে এয়া বিচনা ৰেডি আমাৰখন দি এইখন পাৰি লওঁ নেকি ইহঁতৰ পৰাও কম্বল দিছে কিন্তু পাৰি লওঁ নেকি তলত আমাৰ আনিছোঁ বাকী মিষ্টাৰৰ এইখন এতিয়া ট্ৰেইনত উঠি ল'লোঁ অলপমান আৰাম কৰি লওঁ সকলোকে গুড নাইট নেক্সট ব্লগত দেখা পাব কালি ট্ৰেইনতে সকলোবোৰ চাই যাব কণ্টিনিউ কৰি যাব ঠিক আছে তেন্তে আজিলৈ ব্লগটো ইমানে আকৌ লগ পাম নতুন এটা ব্লগৰ তেতিয়ালৈ বাই বাই টেক কেয়াৰ গুড নাইট